অসমলৈ আহিব ৰাহুল গান্ধী উৎসাহিত হৈ পৰিছে কংগ্ৰেছ কৰ্মী গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লাভৰ দুমাহ নহওঁতে অসমলৈ আহিব এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু যুৱৰাজ ৰাহুল গান্ধী 16 জুলাইত কেন্দ্ৰীয় নেতৃত্বৰ অসম ভ্ৰমণত উৎসাহী হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰি ছয়গাঁৱলৈ ৰাওনা হ'ব ৰাহুল গান্ধী ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বক আদৰিবলৈ সাজু ছয়গাঁওবাসী কংগ্ৰেছৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে দুই নেতাক আদৰিবলৈ সাজু প্ৰদেশ কংগ্ৰেছ গৌৰৱ গগৈ ডাঙৰীয়া দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত দুমাহ আমাৰ পুৰা হোৱাই নাই এতিয়াই সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ছাৰ লগত আমাৰ প্ৰিয় নেতা য়ংষ্টাৰ হাৰ্থব অনাগত ভৱিষ্যতৰ ভাৰতৰ প্ৰধান হ'বলগীয়া প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া দুজনে অহা 16 তাৰিখে গুৱাহাটীত অৱতৰণ কৰিব এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ এই ভ্ৰমণ হ'ব সম্পূৰ্ণ ৰাজনৈতিক এক কথাত ক'বলৈ গ'লে অসমত 2026 ৰণসিঙা বজাব ৰাহুল গান্ধীয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল কিৰণশ্ৰী গ্ৰেণ্ডলৈ যাব ৰাহুল গান্ধী তাত কেইবাটাও কাৰ্যসূচীত অংশ লৈ ছয়গাঁও বকো এছটি সমষ্টিৰ বনগাঁও ব্লকত দ্বিতীয়টো কাৰ্যসূচীত অংশ ল'ব ৰাহুল গান্ধীয়ে আৰু গুৱাহাটীত অৱতৰণ কৰি তেখেতৰ বহুখিনি কাৰ্যসূচী হোটেল কিৰণশ্ৰীত হ'ব আৰু তাৰ পিছৰ কাৰ্যসূচী শেষৰ কাৰ্যসূচীখিনি আমাৰ নতুনকৈ গঠিত ছয়গাঁও বকো এছটি সমষ্টিত বনগাঁও ব্লকত হ'ব আৰু এইটো এটা সভাপতি ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰাৰ দুমাহৰ ভিতৰতে তেওঁ কমিটি ডিক্লেৰেশ্যনৰ পৰা আৰম্ভ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁৰ ভ্ৰমণ বিভিন্ন আপোনালোকে আন্দোলনৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি উচ্ছেদ অভিযানৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটোতে তেওঁ অংশগ্ৰহণ কৰি আছে বিভিন্ন তাৰ মাজত এইটো এটা আমাৰ কাৰণে এটা গৌৰৱ অধ্যায় সেই কাৰ্যসূচীৰ পাছতে জিলা সভাপতি সংসদীয় পৰিক্ৰমা কমিটি বিধায়ক পাৰিষদ আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বৰে আলোচনাত মিলিত হ'ব যুৱৰাজ ৰাহুল গান্ধী আৰু এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী ডাঙৰীয়াক আমাৰ অসমৰ সমূহ জিলা সভাপতি PSC কমিটি আমাৰ ডিষ্ট্ৰিক্ট সভাপতিসকল আমাৰ MLAসকল বিভিন্ন আৰু যিসমূহ ঠাইত যথেষ্ট চৰকাৰৰ কিছু এনেকুৱা কাৰ্য হৈ আছে য'ত বহুতে জাতি জনগোষ্ঠীসকলে আন্দোলনৰ কাৰ্যত নামি পৰিছে তেওঁলোকৰ ৰিপ্ৰেজেণ্টসকলৰ লগতো ৰাহুল গান্ধী ডাঙৰীয়াই বৈঠক কৰিব আৰু ইলেক্টেড PRIসকলৰ লগত জিলা পৰিষদ প্ৰেছিডেণ্ট কাউন্সিলাৰ সমগ্ৰ অসমৰ DCC ব্লকসমূহক আমাৰ ছয়গাঁও বকো সমষ্টিত তেখেতে এড্ৰেছ কৰিব আনহাতে গৌৰৱ গগৈ দায়িত্ব লোৱাৰ পাছতে দলটোক শক্তিশালী কৰাৰ উদ্দেশ্যে সলনি কৰিছে দলটোৰ বিভিন্ন বিষয়বাব সেই অনুসৰি বৃহস্পতিবাৰে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰে স্বপন দাসে গুৱাহাটীত কংগ্ৰেছৰ হেৰুৱা মৰ্যাদা ঘূৰাই অনাৰ পৰিকল্পনা স্বপন দাসৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছোঁ আৰু আজি এক পবিত্ৰ দিন গুৰু পূৰ্ণিমাৰ দিন অনাগত দিনত মই গুৱাহাটীৰ মহানগৰৰ সকলো শ্ৰেণীৰ ৰাইজ তথা আমাৰ কংগ্ৰেছ কৰ্মীসকলক ভাতৃ ভগ্নীসকলক লগত লৈ মই এই দলটোৰ অপৰভুত্ব বা আমাৰ যিটো হেৰুৱা সন্মান সেই সন্মান আমি অহা নিৰ্বাচনত আমি জয়ৰ মাধ্যমেদি ঘূৰাই অনাৰ কাৰণে আমি কাম কৰি যাম বুলি কথা দিলোঁ নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ এই ভ্ৰমণে উৎসাহিত কৰিব দলটোৰ প্ৰতিগৰাকী নেতাক পিছে কেন্দ্ৰীয় নেতৃত্বৰ মাৰ্গদৰ্শনে কেনেদৰে আগুৱাই লৈ যাব দলটোক সকলো লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ